নমস্কাৰ বাতৰি এটা ওলাইছে বাতৰিটো কিমান দূৰ সত্য কেৰালা বিহাৰ উত্তৰ প্ৰদেশ সৌ সিদিনালৈ পশ্চিমবংগৰ পিছত অসমতো গুটখা বন্ধ হ'ল খাদ্য সুৰক্ষা আয়ুক্তই নিৰ্দেশ জাৰি কৰিছে যে অসমত গুটখা আৰু পান মছলা বন্ধ হ'ব লাগে অৰ্থাৎ খাদ্য সুৰক্ষা আইনমতে গুটখা সেৱন আৰু বিক্ৰী কৰাটো আইনমতে দণ্ডনীয় বাতৰিটোৰ মতে এইটো প্ৰকাশ পাইছে গুটখা আৰু পান মছলা মাত্ৰ এবছৰৰ বাবে বন্ধ হ'ব এতিয়া প্ৰশ্ন হ'ল এবছৰৰ পিছত আপুনি আকৌ গুটখা সেৱন কৰিব পাৰিব নেকি যি নহওক বাৰু গুটখা বন্ধ হোৱা খবৰটোৱে জনসাধাৰণক নিশ্চয়কৈ আনন্দিত কৰি তুলিছে কিয়নো বৰ্তমান সময়ত যুৱ সমাজ গুটখা সেৱন কৰি ধ্বংসৰ গৰাহলৈ ঠেলি পঠোৱা হৈছে তেনেস্থলত গুটখা বন্ধ জনসাধাৰণৰ মনত আছেনে নাই আমি নাজানো 2013 চনত কংগ্ৰেছৰ শাসনকালত সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত এণ্টি টবাকো বিল উত্থাপন কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত গুটখা বন্ধ হ'ল নে নহ'ল সেয়া আপোনালোকে জানে আকৌ সেই নতুন এক নাটক যেনে আমাৰ অনুভৱ হৈছে গুটখা যে বৰ্তমান সময়ত বন্ধ হ'ব নে নহয় নে গুটখা দাম বঢ়োৱাৰ এক নাটকহে সেয়া এক লক্ষণীয় বিষয় গুটখাৰ দাম বঢ়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই কিন্তু এনেকৈ আপোনালোকে কেনেকৈ জনসাধাৰণক আভুৱা ভৰি থাকিব পাৰে বেলেগ নালাগে অলপ দিন আগতে ওৱান টাইম ইউজ প্লাষ্টিক বৰ্জন হ'ব বুলি দেশত চৰ্চা লাভ কৰিছিল বাতৰি এটাই 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনাখন প্ৰধানমন্ত্ৰীয়ে প্লাষ্টিক বৰ্জনৰ বাবে দেশৰ সমুদ্ৰ তীৰত প্লাষ্টিক বুটলি সকলোৰে দিছে প্লাষ্টিক বুটলা কাৰ্যটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল তাৰ লগতে তেওঁ সমালোচনাৰ সন্মুখীন হৈছিল কিয়নো তেওঁ যিটো ঠাইত প্লাষ্টিকখিনি বুটলি ৰাখিছিল সেই ঠাইটো আছিল প্লাষ্টিকৰ এটা মোনা চৰকাৰে যি কৰে কৰক ছ'চিয়েল মিডিয়াত নিজকে বাতৰি শিৰোনামা দখল কৰাই হওক বা এনেধৰণৰ বাতৰি অনাই হওক কিন্তু চৰকাৰে প্লাষ্টিক আৰু বেয়া বস্তু গুটখা অতি সোনকালে বন্ধ কৰিব লাগে আপোন ভালে জগত ভাল আপোনাৰ বৰ্তমান আপোনাৰ ভৱিষ্যত আপুনি নিজেই গঢ় তুলিব লাগিব সময় থাকোঁতে নিজকে শুধৰণি কৰক আপুনি যদি গুটখা আৰু পান মছলা আন নিচাজাতীয় সামগ্ৰী গ্ৰহণ কৰে তেন্তে আজিই পৰিত্যাগ কৰক আৰু গুটখা আৰু পান মছলা আনহাতে প্লাষ্টিকৰ বৰ্জনৰ ক্ষেত্ৰত আপুনি অৰিহণা যোগাওক এজন দেশৰ সঁচা নাগৰিক হিচাপে